হেল্ল' ফ্ৰেণ্ড, গুড মৰ্ণিং। আজি এয়া গা পা ধুই ওলাই আহিছোঁ আৰু আমাৰ গাঁৱৰে ওচৰতে যি 10দিনীয়া দহাত গৈ আছোঁ। নাম কীৰ্তন হ'ব আৰু কি হ'ব আপোনালোকে শেষলৈ চাই থাকিব ভিডিঅ'টো। এয়া মূৰত লগ পালোঁ আমাৰ যিটো ভায়ক। এয়া নলঘাগুৰিৰ আৰু আলহীবিলাকে বহি আছে। এতিয়া নাম খামৰা হৈ গ'ল আৰু এতিয়া প্ৰসাদবিলাকৰ এতিয়া আমাৰ ৰাইজ বহি আছে। আপোনালোকে দেখিব পাইছে এয়া প্ৰসাদ বিলাই আছে, সকলোকে দি আছে। আমাৰ এয়া মোলান গাঁৱৰ এনেকুৱাই 10দিনীয়া দহা এনেকৈ খোৱা বোৱা কৰে আৰু প্ৰসাদ খোৱা হৈ গ'ল। এতিয়া চিৰা, গাখীৰ, চেনি দিব। আপোনালোকৰ ফালে কি দিয়ে 10দিনীয়া দহা দিনাখন আপোনালোকে জনাবলৈ নাপাহৰিব। আহক, এয়া আমাৰ ৰাইজক মহিলাসকলক দি আছে। ভাগিন ল'ৰা এটাই হয় না? আৰু বাইদেউ অহা না আজি? নাই অহা ন? অঁ, ঠিক আছে। আজি 10দিনীয়া দহাত এয়া দেউতাকক লগ পালোঁ আৰু ইনৌ বুলি ক'ব লাগে আৰু আমাৰ এই ভাগিন বুলি ক'ব লাগিব। বামুণৰ যিবিলাক দিয়ে আমি দেখাব নোৱাৰিলোঁ। নদীত ভোগ দিব লাগে, দশপিণ্ড বুলি কয় ন, দশপিণ্ড দিব লাগে। এইবোৰ আপোনাক ভিডিঅ' কৰিব নোৱাৰিলোঁ, গতিকে এতিয়া খোৱা বোৱা চলিব এতিয়া আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব আপোনালোকে। আপোনালোকৰ তাত কেনেকৈ কৰে নিশ্চয় জনাবলৈ নাপাহৰিব। এয়া খাবলৈ লৈছোঁ। এয়া গুড় দি আছে এয়া, আৰু সকলো ৰাইজে খাই আছে। এয়া পিছফালেও খাই আছে এয়া, আৰু এতিয়া আমাৰ খাওঁ। আমাৰ এয়া ভাইটিহঁতৰ লগত একেলগে বহিছোঁ ন? খাইছা? আজি যিহেতুকে আপোনালোকক মাতি পেলাই আজিৰ কামটো চলালোঁ, তাৰফালে আপোনালোকক আজি ঘৰা ঘৰি যাবৰ কাৰণে মই এখন তামোল পাণ দি পেলাই আপোনালোকৰ শ্ৰী চৰণত ধৰি পেলাই মই ধন্যবাদ হৈছোঁ, 10 আঙুলিৰে প্ৰণাম কৰিছোঁ। যদি ভুল ভ্ৰান্তি হৈছে
গৃহস্থ এতিয়া ভকতসকলক আৰু বিদায় দিছে আজি ইন্দৌ বুলি মাতিব লাগিব হয় হয় আমাৰ বাইদেউৰ আজি 10 দিনীয়া আকৌ 16 দিনত কাজ আছে ন 17 দিনত ন 17 দিনত কাজ আছে 10 তাৰিখে ন হয় কাজ আছে এতিয়া সকলো ৰাইজ এতিয়া ঘৰে ঘৰে যাব খোৱা বোৱা সকলো হৈ গ'ল নাম কীৰ্তন আমাৰ ইয়াত এনেকৈ পাতে আপোনালোকৰ ফালে কেনেকৈ পাতে নিশ্চয় জনাবলৈ নাপাহৰিব হয় কৃষ্ণ ঘৰে ঘৰে বিদায় দি আছে ঘৰৰ খনত যায় এয়া আমাৰ ৰাইজসকল গৈ আছে বিদায় হয় এতিয়া নাম কীৰ্তন সকলো খোৱা বোৱা হৈ গ'ল আজি 10 দিনীয়া দহা ন হয় হয় হাই হয় এতিয়া ৰাইজক বিদায় দি পেলাই ইয়াত য'ত নাম কীৰ্তন হৈছে তাত জেগাৰ অকণমান অসুবিধা হোৱাৰ বাবে এতিয়া আমাৰ যোনবিলাক অসমীয়া সাজপাৰ পিন্ধা নাছিলে গতিকে আমাৰ ইয়াত সমাজত বহিলে অসমীয়া সাজপাৰ বহি পেলাই নাম কীৰ্তন কৰা হয় গতিকে এতিয়া সিহঁতক বিদায় দি এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক সিহঁতক এতিয়া খোৱা বোৱা দি আছে আপোনালোকে দেখিছে এয়া সকলোকে বিদায় দিলে আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইমানে আছিলে কৃষ্ণ